শূন্য আজি আমি দেখিবলৈ পাইছোঁ। গতিকে ৰাইজে কি কয় এতিয়া আমাক প্ৰমোদকো নালাগে, আমাক বিজেপিকো নালাগে, কংগ্ৰেছৰ নাইয়ে, ইয়াৰ হীৰাচৰণীয়াকো নালাগে, মাত্ৰ আমাক লাগে এতিয়া হাগ্ৰামা। হাগ্ৰামা মহিলাৰ বাহিৰে আমি কাকো চিনি নাপাওঁ। সেইটো হ'ল ৰাইজৰ আজিৰ দিনৰ সিদ্ধান্ত। সঁচা মিছা ৰাইজ? সেইটোৱেই যদি সঁচা হয় এতিয়া আপোনাসকলে কি কৰিব লাগে? আমি ৰাইজৰ মন বুজিব পাৰিছোঁ, ৰাইজৰ সিদ্ধান্ত আমি বুজিব পাৰিছোঁ। এইবাৰ চৰকাৰক আমি BPF আনিমেই, BPFৰ চৰকাৰ আমি আনিমেই। সেইটো হ'ল সৰ্বসাধাৰণ পৃথিৱীবাসী ৰাইজৰ মনৰ সিদ্ধান্ত, আৰু এই সিদ্ধান্তটো বাস্তৱত সফল কৰাৰ দায়িত্ব এতিয়া আজিৰ এই হলত বহি কাম কৰা আমাৰ দলীয় প্ৰতিনিধি নেতাসকলক আমি কাম কৰিব লাগিব। ইলেকশ্যনৰ বেছি দিন নাই। MP ইলেকশ্যনতে আমাৰ দমটো আমি দেখুৱাব লাগিব যে আমাৰ কেণ্ডিডেট আমি জিকাই দি আমি যে ইয়াত চবতকৈ শক্তিশালী দল, সেই দলত আমাৰ প্ৰমাণটো MP ইলেকশ্যনত আমি দেখুৱাব লাগিব। ইয়াৰ পাছত দুটা যিটো ইলেকশ্যন আহিব BTC MLA, সেইটো স্পষ্টভাৱে নিজে নিজে ওলাই থাকিব এই মানে BPFৰ MLA BTC চৰকাৰ আহি যাব। গতিকে মই আজিৰ এই সভাখনত প্ৰতিজন কৰ্মী, প্ৰতিজন নেতা বন্ধুসকলক, শাখা কমিটিসকলক সক্ৰিয়তাৰে কাম কৰিবৰ কাৰণে আহ্বান কৰিছোঁ। এই দীৰ্ঘদিন বাৰিষা বতৰ কামবাদাই যেনেকৈ ক'লে আমাৰ খেতিয়ক ৰাইজ খেতি পথাৰত জড়িত হৈ থাকিব লগা হোৱাৰ কাৰণে আমি মিটিং মাতাং কৰি ৰাইজক আমনি নিদিলোঁ। এতিয়া কাম বন নাই শেষ, গতিকে আমি যুদ্ধৰ ক্ষেত্ৰত নামিবৰ কাৰণে এতিয়া আকৌ ওলাইছোঁ। আমাৰ যিবিলাক সা সৰঞ্জাম আছে এই নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'বৰ কাৰণে, বিজয় সাব্যস্ত কৰিবৰ কাৰণে গোটেইখিনি আমাৰ সা সৰঞ্জাম আমি এতিয়া আমাৰ ভাগত মজুত ৰাখি পেলাই আগুৱাই যাব লাগিব। ৰাইজৰ লগত দলটো আমি একেলগে জড়িত কৰি সেই দলটো ৰাইজৰ মাজলৈ লৈ যোৱা, আমাৰ বিৰোধী দলৰ চৰকাৰবিলাকৰ যিটো তেওঁলোকৰ বিফলতা, সেই বিফলতাৰ আমি হিচাপ নিকাচো ৰাইজৰ আগত দাঙি ধৰি ৰাইজৰ মন জয় কৰিব লাগিব। বহুজনে হয়তোবা দিক ভেদিক হেৰুৱাই ভোট যাব, ভোট নযাব, কাৰ লগত থাকিব, কি কৰিব নকৰিব, ৰাজনৈতিকভাৱে সিদ্ধান্ত লোৱা হয়তো দুৰ্বল অৱস্থাত থাকিব পাৰে। সেইবিলাক ঠিক কৰাৰ দায়িত্ব আমাৰ কৰ্মীসকল, নেতাসকল, এই অঞ্চলৰ নেতাসকলক। হাজিৰা বহিলে ডাঙৰীয়াই কেন্দ্ৰীয় কমিটিৰ যিখিনি পলিচি ডিচিশ্যন ল'ব তেনেকৈ ল'ব, আৰু সেইটো বাস্তৱত পূৰণ কৰি দিয়াৰ দায়িত্ব এই শক্তিটো হ'ল গ্ৰাছৰুট লেভেলত থকা আমাৰ এই সদনত বহি থকা আপোনাসকলৰহে। এইটো হাজিৰা মহিলাৰ ডাঙৰীয়া নহয়, কেন্দ্ৰীয় কমিটিৰ নেতাবিলাকৰ নহয়। সূক্ষ্মভাৱে নিখুঁতভাৱে যিবিলাক আজি নীতি তৈয়াৰ কৰিছে, কাৰ্যপন্থা এজেণ্ডা কাৰ্যসূচী ছেট কৰিছে, সেইবিলাক ওপৰ মহলৰ নেতাসকলে কৰিব। হাজিৰা মহিলাৰ ডাঙৰীয়া তেখেতৰ পৰ্যায়ৰ সেইটো হ'ব, কিন্তু বাস্তৱত ৰূপায়ণ কৰাৰ দায়িত্ব তেখেতৰ নহয়। বাস্তৱত সেই জমিনৰ এই গ্ৰাউণ্ডত আমি যদি ৰূপায়ণ কৰিব লাগে আমাৰ ব্লক প্ৰাইমাৰী পৰ্যায়ৰ নেতাসকলে, শাখা কমিটিসকলে, আমাৰ যিবিলাক ছিষ্টাৰ অৰ্গেনাইজেশ্যনছ আছে তেখেতসকলে দায়িত্ব লৈ পেলাই কাম কৰিব লাগিব। তেতিয়া প্ৰত্যেকটো আমাৰ ইনষ্ট্ৰুমেণ্টবিলাকে, পাৰ্টছবিলাকে নিজৰ দায়িত্ব যেতিয়া পালন কৰিব, কাম কৰিব, চাব যে আপোনাৰ এণ্টায়াৰ বডিটো ঠিকেই থাকিব আৰু কাম কৰিব পৰা শক্তিশালী হিচাপে আমি আগুৱাই যাব পাৰিম। গতিকে আজি সেই উদ্দেশ্যে আমাৰ ইয়াত কৰ্মী সভাখন পতা হৈছে। আমাৰ এই ছেপ্টেম্বৰ অক্টোবৰৰ পৰা চাওক আমি পূৰ্ণাংগ ইলেকশ্যন কেম্পেইনৰ দৰে সাংগঠনিক কাম কাজ সেইটো কৰাৰ লগে লগে নিৰ্বাচনী মৌখিক প্ৰচাৰ অভিযানৰ আমাৰ কাৰ্যসূচী, সেই গোটেইখিনি কাৰ্যসূচী লৈ পেলাই আমি অহৰহ কাম কৰিব লাগিব। ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ
বিপিএফৰ লগত ৰাইজক আমি জড়িত কৰিব লাগিব। যোৱা ৭০টা বছৰৰ বিপিএফ দলে কাম কৰি অহা ইয়াৰ হিচাপ কিতাপ আমাৰ যিবিলাক মানে সফলতাৰ ইতিহাস আছে, এই ইতিহাস এই বুৰঞ্জী আমি ৰাইজৰ মাজত যাব লাগিব। বৰ্তমানৰ চৰকাৰখনে কি কথা দিছিলে, কি প্ৰতিশ্ৰুতি কৰিছিলে, কি কাম কৰি আছে, ইয়াৰ দ্বাৰা কিমান ৰাইজৰ লাভান্বিত হৈ গ'ল, ইয়াৰ দ্বাৰা ৰাইজৰ কিমান কি ক্ষতি হৈ গ'ল, কোনটো দিশত আমি একে ভংগ হৈ গৈ আছে, আমাৰ ক্ষমতা ক'ত গৈ আছে, কণি লৈ আছে, এই কথাবিলাক আমি ৰাইজৰ আগত লৈ যাব লাগিব। ইয়াৰ দ্বাৰা এই মূল মন্ত্ৰৰ দ্বাৰা ৰাইজক আমি একেবাৰে সম্পৰ্ক আমাৰ পণপটীয়া এইটো জড়িত কৰাৰ কাৰ্যসূচী আমি ল'ব লাগিব। আজি বিজেপি চৰকাৰ সঁচাকৈ একো কৰিব পৰা নাই আৰু নোৱাৰে। ৩ বছৰ উকলি গ'ল, 2টা বছৰৰ কাম কৰা তেওঁলোকৰ আৰু চিজন নাই। অহা বছৰ ইলেকশ্যন আহি আছে, আৰু নেক্সট ইয়াৰত বিটিচি ইলেকশ্যন আহিছে। বিটিচি অঞ্চলত 3টা বছৰহে মাত্ৰ কাম কৰাৰ চিজন। 3টা বছৰ শেষ হোৱাৰ লগে লগে ইলেকশ্যন এটা ইলেকশ্যনৰ পিছত ইলেকশ্যন আহে। আপুনি কি কাম কৰিব? পদখণ্ডা, মডেল পদখণ্ডা ইলেকশ্যনত আৰু সেইফালে দলীয় কাম কাজ চৰকাৰীভাৱে কাম কৰিবৰ কাৰণে সুবিধাই নাই। গতিকে তেওঁলোকৰ কাম কৰাৰ সোণালী সুযোগ, এই সুযোগটো ইতিমধ্যে শেষ হৈ গ'ল। গতিকে এই চৰকাৰখনৰ পৰা কোনোবাই যদি কিবা এটা মনত আশা কৰি ৰাখিছিল, পাব বুলি কিবা এটা পাম বুলি, এই মনৰ আশা আপোনাসকলে পৰিত্যাগ কৰক। ৰাইজক বুজাব লাগিব সেইখিনি আশাৰে এতিয়া তেওঁলোকৰ লগত থকা কোনো যুক্তি নাই। আমি ইয়াক গণতান্ত্ৰিক আমাৰ ধৰ্ম নিৰপেক্ষ জাতিৰ জনগোষ্ঠীৰ প্ৰতি আমাৰ সমমৰ্যাদা দিয়াৰ নীতিৰে আমাৰ ক্ষমতা প্ৰদান কৰাৰ নীতিৰে যিটো কাম কৰিছে বিজেপিয়ে, ইয়াৰ লগত ৰাইজক আনিবৰ কাৰণে কাম কৰক, মই সেইটোকে আহ্বান কৰিছোঁ। আমাৰ বন্ধুসকল, আজি বিজেপি দলৰ আমাৰ কাম্পা বৰগাৰী ডাঙৰীয়া দেৱে বিজেপি দলে কি কি কাম কৰিছিল, কৰা নাই, এই গোটেইখিনি ইয়াত আপোনাসকলক মানে খণ্ডকৈ বুজাই দিব। আৰু এইবিলাক চাই আমি বিজেপি দলৰ লগত থাকিব লাগিব। আমাৰ উন্নতিহে লাগে, শান্তি লাগে, নিৰাপত্তা লাগে, অধিকাৰ লাগে, প্ৰাপ্য আমাৰ আশা আকাংক্ষা পূৰণ হ'ব লাগিব। আৰু এইখিনি পূৰণ কৰাৰ এটাই মাত্ৰ উপায় আছে, বিজেপিৰ লগত জড়িত হোৱা। গতিকে আমাৰ কৰ্মীসকলে অশেষ কষ্ট কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব, ৰাইজৰ মাজত যাব লাগিব। লাজ চৰমৰ বহয়ৰ কোনো কথা নাই, নিৰাশা হোৱাৰ কোনো কথা নাই। আমাৰ এতিয়া টকা নাই, পইচা নাই, সেইটো হ'ব পাৰে নিশ্চয় হয়, কিন্তু মনোবল যদি থাকে, ইচ্ছা যদি আমাৰ থাকে, নীতি আদৰ্শ আমাৰ দৃষ্টিভংগী যদি স্পষ্ট হয়, তেনেহ'লে এইটো নিজে নিজে ওলাই আহিব। ৰাইজে আমাক সহায় কৰিব, কৰ্মীসকলে সহায় কৰিব। গতিকে আগুৱাই যোৱাৰ এই আমাৰ যিটো ধাৰা আপোনালোকে ধৰি ৰাখক। আজি মই পকেৰগ্ৰাম অঞ্চলত আহিছোঁ, যিহেতু পকেৰগ্ৰাম বাকী ৰাইজৰ কাৰণে বৰ্তমান এই অৱস্থাত আপোনালোকৰ অঞ্চলৰ কাৰণে, এই অঞ্চলৰ ৰাইজৰ কাৰণে মই বিধায়ক হিচাপে কি কি দায়িত্ব লৈ পেলাই কাম কৰিছোঁ, ইয়াৰ 2-এটা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আমি আমাৰ হৈ কাম কৰক, ৰাইজৰ কাৰণে যি পাৰে চৰকাৰৰ পৰা আনক, ইয়াৰ মাধ্যম হিচাপে প্ৰতিনিধি হিচাপে আপোনালোকে পঠিয়াই দিছে। আৰু এই দায়িত্বৰ কৰ্তব্য পালন আমি কৰিব লাগিব। গতিকে মই যিমান পাৰোঁ, আমাৰ যদিও চৰকাৰ নাই অসমত, বিটিচিটো নাই, তথাপিও চেষ্টা চলাই থাকি কাম কৰিব লগা হৈছে বা কাম কৰি আছে। এই আপোনালোকৰ অঞ্চলৰ ৰাইজে বিপিএফ দলৰ লগত সাধাৰণ মহিলাৰে জড়িত কাম কৰি পেলাই চবকে আমাৰ লগত জড়িত কৰালে, এই একেই ধৰণৰ জড়িত কৰিবৰ কাৰণে, জড়িত আনিবৰ কাৰণে ময়ো অহৰহ চেষ্টা চলাইছোঁ। অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে, সেইখিনি পদক্ষেপ প্ৰচেষ্টা হাতত লৈ পেলাই কাম কৰি থকা হৈছে। আপোনালোকক মই ইয়াত এটা কথা জনাই দিব বিচাৰোঁ যে পকেৰগ্ৰাম অঞ্চল বাকী ৰাইজৰ প্ৰতি বেছিকৈ গুৰুত্ব দি পেলাই কাম কৰি থাকিবৰ কাৰণে মই কিছুমান আঁচনি প্ৰস্তুত কৰিছোঁ। ইয়াৰে ভিতৰত যোৱা এই মানে কি কয় পকেৰগ্ৰাম এই অঞ্চলৰ ৰাইজৰ স্বাৰ্থত
ৱাটাৰ ৰিসোৰ্সেছ বিভাগৰ পৰা মন্ত্ৰী বিজু হাজৰিকা ডাঙৰে দেৱক মই পাৰ্সনেলি লগ কৰি পেলাই তেখেতক অনুৰোধ কৰি টোটেল 8টা ৱাটাৰ ৰিসোৰ্সেছ বিভাগৰ পৰা মই স্কিম দিব লাগে বুলি বিচাৰিম 8টা স্কিমৰ পৰা পকেলগ্ৰাম অঞ্চলতে মই আপোনালোকৰ ছাত্ৰক 4টা স্কিম এই অঞ্চলত দিছোঁ 1 নম্বৰ বামুণীগাঁও গৰাখহনীয়া প্ৰটেকশ্যনৰ নামত 1,65,00,000 স্কিম মই অলৰেডি দিছোঁ খেজুৰবাৰী গাঁও গৰাখহনীয়া প্ৰটেকশ্যনৰ প্ৰতিৰোধৰ নামত 1,50,00,000 টকা দিলোঁ খটপাৰা গাঁৱৰ প্ৰটেকশ্যনৰ নামত 1 কোটি টকা দিলোঁ ৰিমিজিনি গাঁওখনৰ প্ৰটেকশ্যনৰ নামত 1,75,00,000 টকা দিলোঁ বাকী আমাৰ নাৱৰ বিকাৰ কাৰণে 1.5 কোটি আমাৰ সংসদীয়ৰ কাৰণে 1,95,00,000 ফাষ্টফুডৰ কাৰণে 1 কোটি মুছলমান পাৰাৰ কাৰণে 1 কোটি এই টোটেল 8টা স্কিম এই বছৰ ৱাটাৰ ৰিসোৰ্সেৰ পৰা মই আনিছোঁ আৰু ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল আৰু অচেৰে কামটো আৰম্ভ হ'ব সেইদিনাখন পকেৰাগ্ৰাম টাউনৰ কাৰণে অসম চৰকাৰে পইচা দিয়া নাছিল গোটেই অসমৰ যিমান টাউন আছে মিউনিচিপালিটি বোৰ্ড আছে সেইবিলাকৰ চব পইচা দিলে গৌৰৱপথ নিৰ্মাণ কৰাৰ নামত কোকৰাঝাৰৰ দিলে গোসাইগাঁৱৰ দিলে আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কিন্তু পকেৰাগ্ৰাম টাউনত নিদিলে মই খবৰ ল'ব কিয় নিদিলে মই ক'লো মন্ত্ৰীক মই তেখেতক সুধিলোঁ পকেৰাগ্ৰাম বাকী ৰাইজে কি অন্যায় কৰিছে পকেৰাগ্ৰাম বাকী ৰাইজে অসমৰ ৰাইজ হয় না নহয় পকেৰাগ্ৰাম ৰাইজৰ প্ৰতি অসম চৰকাৰৰ দায়িত্ব আছে নে যদি আছে আপোনালোকে গোসাইগাঁৱত যদি 2 কোটি দিব পাৰে কোকৰাঝাৰ টাউনত যদি উন্নয়নৰ নামত 9 কোটি টকা যদি দিব পাৰে পকেৰাগ্ৰাম মিউনিচিপালিটি বোৰ্ড আমাৰ অসমৰ আপোনালোকৰ বেলেগ অঞ্চলত যেনেকৈ আছে ইয়াতো আমাৰ অসমৰ সন্তানবিলাকে বসবাস কৰে সেই পকেৰাগ্ৰাম টাউনত কিয় পইচা নিদিলে এক পইচা আপোনালোকে কিয় নিদিলে মই মন্ত্ৰী ডাঙৰীয়াক ধৰিলোঁ অশোক সিংহাল ডাঙৰীয়া অফিচাৰবিলাকে এইদিনাখনে মোক কি ক'লে জানে যে বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা কৈছে তাতে MLAও বিৰোধী দল আকৌ মিউনিচিপালিটি বোৰ্ডৰ চেয়াৰমেনজনো বিৰোধী দল BPF দলৰহে গতিকে তাক পইচাই দিব নালাগে চাওকচোন কিমান অন্যায় হ'ল মই লগে লগে ক'লোঁ তেনেহ'লে অহা বিধানসভা যিটো বহিব এই বিধানসভাৰ মজিয়াত মই আমাৰ এই টেবিলত ডেস্কত উঠি পেলাই মোৰ চুলিখন মই ফুৰাই চুলি বন্ধন কৰি মই প্ৰতিবাদ কৰিম মই মন্ত্ৰীক চিধাই গ'লোঁ তেতিয়া মন্ত্ৰীয়ে নাই দাদা সেইটো কৰিব নালাগে মই আপোনাৰ কাৰণে পইচা দিম এতিয়া 3.5 কোটি টকা পকেৰাগ্ৰাম টাউন উন্নয়নৰ কাৰণে আৰবান ডিপাৰ্টমেণ্টে দিব লগা হ'ল ইতিমধ্যে প্ৰজেক্ট আমি স্থাপিত কৰিছোঁ গোসাইগাঁও টাউনে তেওঁলোকে 2.5 কোটি পালে মোতে আগত পাইছিল ইহঁতক দিছিলে ইহঁতক পকেৰাগ্ৰামত এতিয়া 1 কোটি বেছি দিব লগা হ'ল ঠিক হ'ল আৰু এতিয়া এই পকেৰাগ্ৰাম টাউনতে 3,75,00,000 টকা এটা সেন্ট্ৰেল AC প্ৰভিজন থকা এয়াৰ কণ্ডিশ্যন থকা অডিটৰিয়াম হল বনাবৰ কাৰণে চেংচন ইতিমধ্যে মই পাইছোঁ 45 লক্ষ টকাৰ পকেৰাগ্ৰামৰ মাৰ্কেট চেক কৰাবৰ কাৰণে পাইছোঁ 45 লাখ টকাৰ কাৰণে 45 লাখ টকাৰে অলপ মানে গ্ৰীণউড ফাৰ্ম উদ্যান বনাবৰ কাৰণেও 45 লাখ টকা পাইছোঁ আৰু লগতে আমাৰ হৰিজন ফেমিলিবিলাকৰ কাৰণে যিসকল পকেৰাগ্ৰাম টাউনত হৰিজন আমাৰ কমিউনিটিৰ মানুহ আছে তেখেতসকলৰ কাৰণে সুকীয়াকৈ ঘৰ বনাবৰ কাৰণে 1,50,00,000 টকা মই আঁচনি আনিছোঁ এইটো পকেৰাগ্ৰাম টাউন বাকী ৰাইজৰ কাৰণে গতিকে পকেৰাগ্ৰাম টাউনৰ ৰাইজে আমাৰ লগত কিয় নাথাকে BPFৰ মই MLA হয় মোৰ লগত থকা নাথাকা মই সেইটো ক'ব খোজা নাই কিন্তু মই এজন BPFৰ MLA হয় BPFৰ MLA হিচাপে ঈশ্বৰত আপোনালোকৰ কাৰণে যিটো কাম কৰিছোঁ সেইটো BPFে কৰা বুলি আপোনালোকে ক'ব লাগিব হাজাৰমান মহিলাই কৰা বুলি ক'ব লাগিব গতিকে হাজাৰমান মহিলাই দেৱৰ লগত আপোনাসকলে থাকিব লাগিব BPFৰ লগত থাকিব লাগিব এইখিনি কথা আজি পকেৰাগ্ৰামবাসী ৰাইজে আমাৰ ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগিব আজি আপোনালোকৰ পকেৰাগ্ৰাম অঞ্চলৰ কাৰণে মই যিমানখিনি ৰাস্তা পাইছোঁ বেছিভাগ ৰাইজ মানে ৰাস্তা পকীকৰণৰ যিটো আঁচনি পকেৰাগ্ৰামবাসী ৰাইজৰ কাৰণে মই দিছোঁ আপোনালোকৰ এই
কি কয় যোগদায়ীৰ পৰা ফকেৰগামলৈকে অহা যিটো আমাৰ মানে চিচি ব্লকৰ ৰাস্তা আছে ইয়াৰ পৰা নামি গৈ আমাৰ বাহাদুৰ পাৰাৰ মাজেদি ওলাই গৈ আঠিয়াবাৰীৰ ফালে সাবৰগাম ৰোডত কাজ কৰা এটা ৰাস্তা এইটো মানে কি কয় বাহাদুৰ পাৰা আঠিয়াবাৰী ৰাস্তা এই ৰাস্তাটো হোটেল 4,92 লাখ টকা ইতিমধ্যে টেন্ডাৰ হৈ গ'ল প্ৰতাপতাৰ পৰা ভিতৰি সেই শীতলা সেই ওলাই যোৱা পথপাৰা সেই ওলাই যোৱা সেইটো ৰাস্তা আপোনালোকৰ এই অঞ্চলত দিয়া হ'ল 1,60 লক্ষ টকা টেন্ডাৰ হৈ গ'ল দেৱদেৱীৰ আমাৰ শীতলা সংযোগী পথৰ হেল নদী যদি ব্ৰিজ বনাব লগা আছে ইয়াৰ চেংচন ইতিমধ্যে দিয়া হ'ল ইয়াৰ কাৰণে ফইল টেষ্টিং কৰা শেষ হৈ গ'ল আমাৰ এই চিঙিমাৰীৰ পৰা বেছিবাৰীলৈকে ওলাই যোৱা যিটো ৰাস্তা দলং ইয়াৰ পকীকৰণৰ কাৰণে RCC বনাবৰ কাৰণে দিয়া হ'ল শক্তি আশ্ৰমৰ পৰা আমাৰ সেই গোপীনাথপুৰলৈকে ওলাই যোৱা যিটো ৰাস্তা ইয়াৰ দলং পাকা দলং সেইটো দিয়া হ'ল শক্তি আশ্ৰমৰ যিটো এটা শিৱ মন্দিৰ মঞ্জুলা ৰাণী মঞ্জুলা দেৱীৰ আমলৰ যিটো শিৱ মন্দিৰ আছিলে সেই শিৱ মন্দিৰ বনাবৰ কাৰণেও মোৰ ফালৰ পৰাই মই চেংচন দিছিলোঁ